নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। PNRD আছামৰ ফালৰ পৰা নতুনকৈ ৰিক্ৰুটমেণ্ট এটা মুকলি হৈছে, য'ত আপোনালোকৰ 1508টা ভেকেঞ্চিৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, যিটোৰ আপোনালোকৰ 22 ফেব্ৰুৱাৰীৰ পৰা এই পষ্টকেইটাৰ বাবে আবেদন আৰম্ভ হৈ যাব আৰু 22 মাৰ্চ পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ইয়াত আপোনালোকৰ যথেষ্টখিনি পোষ্ট আছে, যিখিনিৰ বিষয়ে আজি আমি আমাৰ ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে কোনসকলে আবেদন কৰিব পাৰিব, কি কোৱালিফিকেশ্যন বিচাৰিছে, কেনেদৰে এপ্লাই কৰিব লাগিব, এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, গোটেইখিনি কথা আপোনালোকে আমাৰ এই ভিডিঅ'টো আজিয়ে যদি চাই থাকে তেনেহ'লে গোটেইখিনি কথা গম পাব। আৰু যদিহে আপোনালোকৰ কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে। আৰু আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰিব অসমকেৰিয়াৰ.in, আমাৰ চেনেলৰ নামতে দিয়া আছে। খালি পিছফালে স্পেচ নিদি আপোনালোকে .inটো লগাই দিব। আপোনালোকে আমাৰ ৱেবছাইটত ভিজিট কৰিলে ইয়াৰ নটিফিকেশ্যন, এপ্লাই কৰা লিংক, হোৱাটছআপ চেনেল গোটেইখিনি আপোনালোকে তাতে আপোনালোকৰ এভেইলেবল আছে, আপোনালোকে চাব পাৰিব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ নটিফিকেশ্যনটো কি আহিছে, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব গোটেইখিনি আলোচনা কৰোঁ। এইটোৱে হৈ গ'ল আপোনালোকৰ আমাৰ ৱেবছাইট, যিটো আপোনালোকে ভিজিট কৰিব পাৰে। ইয়াত আপোনালোকৰ দেখিব পাৰিছে অসমকেৰিয়াৰ.in, আৰু ইয়াত আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব। আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ থাকিব, যাতে এনেকুৱা ধৰণৰ জব আপডেট ভিডিঅ'সমূহ পাই থাকে। আৰু ইয়াত আপোনালোকৰ PNRD আছাম ৰিক্ৰুটমেণ্ট এটা নতুনকৈ আহিছে, আমাৰ ৱেবছাইটত আপডেট দিয়া গৈছে। তাত যদিহে চাবলৈ পায় লেটেষ্ট গভৰ্ণমেণ্ট জব 2026ৰ ফালৰ পৰা আহিছে, যিটো আপোনালোকৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ পদ আছে 1508টা ভেকেঞ্চি আছে, যিকেইটাত আপোনালোকৰ 18 বছৰ বা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হয়। চেলেৰি যদিহে চাবলৈ যায় 15,000 পৰা 18,000 টকা পাৰ মান্থ আপোনালোকে চেলেৰি পাব। এপ্লাই মোডটো অনলাইন মাধ্যমত হ'ব, আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ এই পদকেইটাত আপোনালোকে আবেদন কৰিবৰ কাৰণে দিব নালাগে। অন্তিম তাৰিখটো আপোনালোকৰ 22 মাৰ্চ 2026। আৰু পোষ্টখিনি যদিহে চাবলৈ যায় একৰ্ডিনেট আপোনালোকৰ ইঞ্জিনিয়াৰৰ কাৰণে পোষ্ট আছে 291টা, 18,000 টকা চেলেৰি হ'ব। আৰু গ্ৰাম ৰাজ্যক শিক্ষাৰ কাৰণে আপোনালোকৰ 464টা ভেকেঞ্চি আছে, যিটো আপোনালোকৰ 15,000 টকা চেলেৰি হ'ব। কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে 291টা ভেকেঞ্চি আছে, 15,000 টকা চেলেৰি হ'ব। গ্ৰাম্য পঞ্চায়ত কোঅৰ্ডিনেটৰৰ কাৰণে 462টা ভেকেঞ্চি আছে, 15,000 টকা চেলেৰি হ'ব। টোটেল ভেকেঞ্চি হৈছে আপোনালোকৰ 1508টা ভেকেঞ্চি। আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনখিনি আপোনালোকে এবাৰ চাব পাৰে। কোৱালিফিকেশ্যনখিনি ইঞ্জিনিয়াৰিং যিটো পোষ্ট আছে 291টা ভেকেঞ্চি আছে, চেলেৰি 18,000 টকা হয়। বয়সৰ সময়সীমা 18 বছৰ পৰা 40 বছৰ। এজ ৰিলেক্সেশ্যনৰ সুবিধাও এই পদকেইটাত আপোনালোকে লাভ কৰিব। এই ইঞ্জিনিয়াৰিং পোষ্টটোৰ বাবে আপোনালোকৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে, নহ'লে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন বিচাৰিছে। আৰু আপোনালোকৰ মোবাইল এপ্লিকেশ্যনৰ ওপৰত প্ৰিফাৰেঞ্চ দিব, জনাটো খুবেই দৰকাৰী হ'ব। গ্ৰাম্য ৰাজ্যক সহায়কৰ কাৰণে আপোনালোকৰ 464টা ভেকেঞ্চি আছে, য'ত আপোনালোকৰ 15,000 টকা পাৰ মান্থ চেলেৰি হ'ব। গ্ৰেজুৱেটসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। মিনিমাম 50% মাৰ্ক লৈ পাছ আউট হ'ব লাগিব। DCA সকলে আপোনালোকে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন মেণ্ডেটৰী হয়, এইটো লাগিবই আপোনালোকক। আৰু ডিষ্টেঞ্চ ডিগ্ৰী কৰা সকলেও এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব, অৰ্থাৎ যিসকলে UGC আৰু AICTEৰ আণ্ডাৰত মুক্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকেও এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে 291টা ভেকেঞ্চি আছে, চেলেৰি হৈ গ'ল 15,000 টকা পাৰ মান্থ। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন হ'ব। মিনিমাম 50% মাৰ্ক লৈ আপোনালোকে পাছ আউট কৰা হ'ব লাগিব। DCA সকলে মিনিমাম 6 মান্থৰ আপোনালোকে কম্পিউটাৰ কোৰ্চ কৰা হ'ব লাগিব, ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। আৰু মোবাইল এপ্লিকেশ্যনৰ ওপৰত গোটেইকেইটাতে প্ৰিফাৰেঞ্চ আপোনালোকক দিব, সেইটো মেণ্ডেটৰী আপোনালোকে মোবাইল এপ্লিকেশ্যনৰ ওপৰত জানিব লাগিব। গ্ৰাম্য পঞ্চায়ত কোঅৰ্ডিনেটৰৰ কাৰণে আপোনালোকৰ 462টা ভেকেঞ্চি আছে, য'ত আপোনালোকৰ চেলেৰি হ'ব 15,000 টকা। গ্ৰেজুৱেটসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। DCA ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন মেণ্ডেটৰী হয়। আৰু ডিষ্টেঞ্চ যিসকলে ডিগ্ৰী কৰিছে, অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ হয়, যিবোৰ মুক্ত বিশ্ববিদ্যালয় হয়, তাৰ পৰা পাছ আউট কৰা সকলেও এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লোকেল লেংগুৱেজক তেওঁলোকে প্ৰিফাৰেঞ্চ দিব, মেইনলি ৰিটেন আৰু ক'ব পৰা হ'ব লাগিব, স্পিকিং থাকিব লাগিব আছামিছ, ইংলিছ আৰু হিন্দী। যিহেতুকে তেওঁলোকে চিলেক্টেড কেণ্ডিডেটসকলক কোঅৰ্ডিনেট উইথ মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত তেওঁলোকে যোগাযোগ কৰিব লাগিব, সেইবাবে ইংলিছ আৰু হিন্দীটো মেণ্ডেটৰী হয়। আৰু ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন যদি চাবলৈ যায়, কোনসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, যিসকল ইণ্ডিয়াৰ নাগৰিক হয় আৰু পিয়ৰলি কণ্টেক্সুৱেল হয় পোষ্টকেইটা, সেইখিনি কথা মেনশ্যন কৰি দিছে। আৰু আপোনালোকে কোনো ধৰণৰ ক্লেইম কৰিব নোৱাৰিব যে পিছত পাৰ্মানেণ্ট কৰি দিব লাগে বুলি, বা অফলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড, অফলাইন এপ্লিকেশ্যন একচেপ্ট নকৰে। আৰু ইয়াত আপোনালোকৰ ৰিটেন টেষ্ট ফাৰ্ষ্ট চিলেকশ্যন প্ৰচিডিঅ'ৰটো যদি চাবলৈ যায়, ফাৰ্ষ্ট ৰিটেন এক্সাম দিব লাগিব, তাৰ পৰা যি মাৰ্ক ওপৰত বেছ কৰি তেওঁলোকে শ্বৰ্ট লিষ্টিং কৰিব কেণ্ডিডেটসকল। আৰু নটিফিকেশ্যন ভিয়া অফিচিয়েল ৱেবছাইটৰ জৰিয়তে
বা SMS-ৰ থ্ৰুৱেদি তেওঁলোকে আপোনালোকক জনাব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচিডিঅ'ৰ চালু হ'ব আৰু ৰিটেন এক্সাম উইল বি কণ্ডাক্টেড বাই বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিব আৰু ইয়াৰ বাবে আবেদনটো আপোনালোকৰ 22 তাৰিখ অৰ্থাৎ কাইলৈৰ পৰা এই পদকেইটাৰ বাবে আবেদন আপোনালোকৰ আৰম্ভ হ'ব। তাত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ৰিকুৱাৰমেণ্ট যিখিনি ডকুমেণ্ট সেইখিনি হৈ গ'ল ফটো, ছিগনেচাৰ, চাৰ্টিফিকেট, গোটেইখিনি চাৰ্টিফিকেটেই লাগিব। ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন লাগিব, ফোন নাম্বাৰ মেণ্ডেটৰী হয় আৰু আপোনালোকৰ মেইল ID লাগিব আৰু আপোনালোকৰ চেলেৰিটো মই যিহেতুকে ক'লোঁ ইঞ্জিনিয়াৰিঙৰ কাৰণে 18,000 টকা হয়, নৰ্মেল যিসকল গ্ৰেজুৱেশ্যন কৰি যাব তেওঁলোকৰ কাৰণে 15,000 টকা পাৰ মান্থ চেলেৰি থাকিব আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে আৰু এডমিট কাৰ্ড কেতিয়া ওলাব, এক্সাম ডেট কেতিয়া ওলাব, ৰিজাল্ট কেতিয়া হ'ব সেইখিনি কথা তেওঁলোকে নেক্সট নটিফিকেশ্যনৰ জৰিয়তে জনাব। আপোনালোকে নেক্সট নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেট নটিফিকেশ্যনসমূহ অতি সহজতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতে জইন হৈ ল'ব। আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।